হয় খিৰিকীখন আমাৰ কাঠ নাই কাৰণে তো তেতিয়া পইচা নাছিল কাৰণে এনেকৈ বাঁহেৰে লগাই থোৱা আছে। তো এইখন খিৰিকী পাকঘৰ, বৰষুণ আহিলে পানী পৰে পূৰা, সেয়া পানী পৰে, পূৰা পানী পৰে, পূৰা পানী পৰে। তো ইয়াতো পৰে, পানী পৰাৰ কাৰণে পচি গৈছে। বাচন পাতি থোৱা আছে পানী পৰা। হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা খবৰ? মই মিণ্টু 24 ময়ূৰ ব্লগছলৈ স্বাগতম জনাইছোঁ। তো আজি মানে ভিডিঅ' এটা বনাবলৈ লৈছোঁ। তো তাৰমানে চবেই দেখুৱাই থাকে ঘৰখন, তো ময়ো ভাবিলোঁ আজি ময়ো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ছাবস্ক্ৰাইব কমেণ্ট ধুনীয়াকৈ কৰি দিব। তো তেতিয়াহে মনটো ভাল লাগিব, আপোনালোকে অলপ উৎসাহ দিলে নেকি। তো ৰাস্তাৰ পৰা দেখাই আছোঁ। তো এতিয়া বৰ্তমান মই ৰাস্তাত আছোঁ, তো ৰাস্তাৰ পৰা মই দেখাই আছোঁ। তো চাওক, তো ফাইনেলি মই ৰাস্তাত আছোঁ। তো দেখিছে কালি ৰাতিৰ পৰা পূৰা বৰষুণ দিয়াৰ কাৰণে আমাৰ পূৰা একদম ৰাস্তা পূৰা গেলা হৈ গৈছে, পানী ৰখে। তো কেঁচা ৰাস্তা কি কৰিব, তো আমাৰ মানে ৰাস্তাটো এনেকুৱাই। তো ৰাস্তাৰ পৰা দেখাই দিছোঁ। তো এইফালে হ'ল এইটো আমাৰ ঘৰ। তো ব'লক ঘৰৰ ভিতৰখিনি দেখাই আছোঁ। ফাইনেলি চাওক, দেখিছে আমাৰ ইয়াত পানী ৰখে। তো চাওক, তো এইখন হ'ল আমাৰ বাৰাণ্ডা হয়। মোৰ মানে মোবাইলত কেমেৰাটো ইমান ঠিক নহয়, মোবাইলে কৰোঁ যে, তো কেমেৰাটো মানে অলপ ভগা আছে। তো সেইটো কাৰণে তো এইটোৱে কৰোঁ। তো এয়া গছপাত, আমাৰ ছাগলী এজনী আছে। তো ছাগলীজনীক দিওঁ, এয়া কাটি থৈ দিছোঁ। আজি বোলো বৰষুণ আহি আছিলে, পূৰা পানী ৰখি আছে, বৰষুণ আহি আছিলে কাৰণে। তো ভাবিলোঁ ছাগলী চাগে আজি পথাৰত দিব নোৱাৰিম, তো সেইটো কাৰণে তাৰমানে গছপাত কাটি থ'লোঁ তাইৰ কাৰণে। তো ৰাতিপুৱা খোৱাৰ পৰা উঠি, তো আমাৰ এখন বাৰাণ্ডা হয়। তো এইফালে এইটো ভিতৰ হয়। তো ৰ'ব, আন্ধাৰ হৈ আছে। এইটো লাইটটো দি দিছোঁ, তাৰপিছত ফ্লাছটো অকণ জ্বলাই লৈছোঁ। তো এয়া আমাৰ চকী, প্লাষ্টিকৰ চকী, কাঠৰ চকী নহয়। তো এইখন মোৰ চাইকেল। তো এইখন মোৰ পুৰণা চাইকেল, মই প্ৰথম কিনিছোঁ এইখন। তো অকণমান বেয়া হৈ আছে। তো বেয়া হৈছে, এইখিনিতে আমাৰ ছাগলীজনী থাকে। তো এইখন বিচনা আগফালৰ। তো এইখন চাইকেল হয়, এইখন মই এতিয়া চলাই আছোঁ বৰ্তমান। তাৰ কিনাৰতে ওপৰতে আছে আমাৰ ভগৱান কৃষ্ণ। তো শিৱ বাবা আছে লগত। তো শিৱ বাবাকে আমি অকণ পূজোঁ, ঠিক আছে। তো বাকীখিনি চাওক। তো এইখন খিৰিকী হয়, খিৰিকীখন আমাৰ কাঠ নাই কাৰণে, তো তেতিয়া পইচা নাছিল কাৰণে এনেকৈ বাঁহেৰে লগাই থোৱা আছে। তো এইখনি খিৰিকী। তো একো নাই, চলি যাব, ফূৰ্তি কৰি থাকিব লাগে, হয়নে নহয়। তো এয়া আমাৰ গেছ টেবুল, লগতে ওপৰত আছে ভগৱান শ্ৰীকৃষ্ণ। ইয়াত এখন আমাৰ বিচনা, আমাৰ মানে মোৰ টিকলি ইয়াতে থাকোঁ। তো এইফালে ইয়াত ফুটা আছে, এখন ফেন হয়। তো দেখিছে, এয়াই এইটো বাকচ, ইয়াতে কাপোৰ থাকে, ইয়াত টিলিকি কিতাপ, তো টিলিকি তেল চেল ইয়াতে থাকে। তো এয়া ব্ৰাছ, ফণি, ইয়াত টিলিকি পানী বটল। তো এজনী আমাৰ মায়ে হয়, মায়ে ইয়াৰ শাক পাচলি কৰি আছে। তো এতিয়া ভাত খাবৰ কাৰণে, দুপৰীয়া আহাৰৰ কাৰণে। তো এখন আমাৰ মায়ে বিচনা হয়, মায়ে বিচনা, এডাল মায়ে আলনা হয়, মায়ে কাপোৰ, আৰু এইটো বাকচ দুটা আছে বাকচ। তো এইখন আইনা। তো সেয়া ৰুম আমাৰ বগা চিগা। এইফালে কিমান দেখিছে ফুটা আছে, মস্ত ফুটা, একো নাই, চলি যাব। তো এইফালে এইটো মোৰ ভাইটিৰ ৰুম আছিলে, ভাইটিহঁত এতিয়া বৰ্তমান হায়দৰাবাদ গ'ল। তো ভাইটিহঁতৰ ৰুমটো নেদেখুৱাওঁ বাৰু, বহুত বেয়া হৈ আছে, জঞ্জাল। তো এইটো আমাৰ কল হয়, এয়া বাচন ধোৱা চাং, ফিল্টাৰ, এয়া কাপোৰ ধুবৰ কাৰণে থৈ দিছে। তো আমাৰ তাৰমানে তো এয়া আমাৰ বাইদেৱে বনাই আছে, কি বনাইছা? চাহ বনাই আছে। তো গাখীৰ বৰ্তাই দিলে, তো এয়া গাখীৰ। এয়াই আৰু পাকঘৰ, বগা চিকা পাকঘৰ। বৰষুণ আহিলে পানী পৰে পূৰা, সেয়া পানী পৰে, পূৰা পানী পৰে, পূৰা পানী পৰে। তো ইয়াতো পৰে, পানী পৰাৰ কাৰণে পচি গৈছে। এই বাচন পাতি থোৱা আছে পানী পৰাৰ কাৰণে, এয়া। তো এইটো আমাৰ লেট্ৰিন হয়, মোদী চৰকাৰে দিয়া। তো লেট্ৰিন আমাৰ ইয়াত মানে বান্দৰ আগতে নাছিলে, বান্দৰ ইয়াত বহুত আছে।
তো ইফালে গ'ল হ'বলা মোক দেখি বান্দৰ পূৰা নষ্ট কৰি দিয়ে অনিষ্ট অৱস্থা নাই এইবিলাক মানে বান্দৰে খাই পেলাই তো এই আমাৰ পিছফালখন আমাৰ পিছফাল পাকঘৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় সেইটো কাৰণে তো বনাব ভালদৰে পৰা নাই ভিডিঅ' তো এইটো ছাইড হয় পূৰা জংঘল হৈ আছে তো সেয়াই আৰু দেখিছা পিছফালৰ ছাইড হয় তো এইটো ছাইড হয় তো এইফালৰ ছাইড হয় এইটো আমাৰ আইতাৰ ঘৰ আছিলে আইতা এতিয়া নাই বৰ্তমান আইতা ঢুকালে তো আইতাৰ ৰুমটো এয়া আছিলে তো এখন পূৰা খোলা হৈ আছে খিৰিকীখন তো এয়াই তো এইডাল যে দেখিছে ৰছী টনা তো এইডাল মানে বৰ্তাহঁতে আহি পেলাই অলপ আমাৰ মাটিটো অলপ মানে চিনি নাপাইছিলোঁ কাৰণে তো উলিয়াই দিলে তো তামোল পুলি ৰুলোঁ লগালোঁ লক্ষী পূজাৰ দিনা তো তাৰ পিছদিনাখন অলপ এইফালে আছিলে তামোল পুলিখিনি সিফালে দি দিলোঁ তো মজা হৈ গ'ল তো এয়াই আছিলে আমাৰ ঘৰ তো ফাইনেলি মানে আমাৰ ঘৰ সেয়াই আছিলে তো দেখিলে তো একো নাই মজাছে আছোঁ পানী পোৱা হ'লেও কিবা হ'লেও আছোঁ আৰু নে কি তো আজি ভিডিঅ'টো ইয়াতে থ'লোঁ সমাপ্ত তো আকৌ বেলেগ এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ তো চাই থাকক আৰু ভিডিঅ'টো শেষ কৰি দিলে চাই কিনে তো ছাবস্ক্ৰাইব ভাল পালে যদি ছাবস্ক্ৰাইব কমেণ্ট এটাও কৰি দিব লাইক এটা কৰি দিব তো বেয়া পালে আপোনালোকৰ কথা তো একো নাই তো আজিলৈ বাই 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 তো বেপাৰী এজন আহিছে বেপাৰীজনে কিবা আনিছে বোলে কিবা লয় বোলে তোকে চাই আহোঁ নেকি বাপৰে এইবিলাক বাল্টিং চাল্টিঙো আনিছে দেই কিবা লৈছে তো টুলবিলাক 50 টকা ল'ব দিয়ক मेरे पास कोई और रास्ता है তো 100 টকা লাগে বোলে এখন টুলত নালাগে